जोंनो दालां नांगौ जोंनो दालां नांगौ PWD डिपार्टमेन्ट लकी कान्दायारि ठिकादार हाय दालां गैयाब्ला खैफोद जागोन दालां नङाले बिपद हबो दालां लुफुंनायाव जाख्ल'थायनि अजदजों सालबारियाव रायजो राजाफोरा सोमावसारदों बाक्सा जिल्ला सालबारिनि साउदर पिटाराम सातारि लामायाव सोमावसारदों ओनसोलनि रायजो राजाफोरा PWD डिपार्टमेन्ट लकी कान्दायारि ठिकादार हाय बोसोर नाङैनो बायलांनो हमनाय साउदर पिटाराम सातारि लामानि गाज्रि थासारिनि थाखायनो रायजो राजाफोरा सोमावसारदों फरायसालिमानि फरायसाफोरखौ लाफानानै रोजा रोजा सुबुंफोरा थांलाय फैलाय खालामनाय साउदर पिटाराम सातारि लामायाव थांनाय 4 बोसोर सिगां गंसे फाखानि दालां लुफुंजादोंमोन दालां लुफुंनायनि खामानिया 4 बोसोर बारलांनायनि उनावबो आबुं महर मोनासै दालाङा जायखौ लानानै दिनै खुद्रिखांनाय फोरमायदों ओनसोलनि रायजोफोरा सोमावसारगिरिफोरा आसाम सरकार बीटीसी सरकार मुर्दाबाद एमएलए फणिधर तालुकदार हाय बायदि स्लगान होनानै सोमावसारो दालां लुफुंनायनि खामानिखौ थाबैनो आबुं खालामनायजों लोगोसे साउदर पिटाराम सातारि फोनांजाबग्रा लामाखौ लुफामफिननांगौनि दाबि दैखांदों ओनसोलनि रायजोफोरा मख'नो गोनांदि दालां लुफुंनायनि खामानिनि गनायथि मोननाय ठिकादारा दालां लुफुंनायनि खामानिखौ आद्रायावनो फोजोबनानै रां जाख्ल'नायनि अजद दैखांदों ओनसोलनि रायजो राजाफोरा এই আমাৰ ৰামচাৰদাৰী হাউদৰবিধা মহাৰাণী PWD ৰোডৰ যিটো আপোনাৰ PWD ৰোডৰ ওপৰৰ আমাৰ এই ধৰ্মবীৰৰ ওপৰৰ যিটো পকী দলং সেই পকী দলং আজি 3 বছৰ ধৰি সেই এনেকুৱা জৰাজীৰ্ণ অৱস্থা যাৰ বিনিময়ত আজি এই অঞ্চলৰ ৰাইজে যাতায়াতৰ কাৰণে ইমান প্ৰব্লেম আৰু যাৰ কাৰণত আজি এই স্কুলৰ যোৱা ছাত্ৰ ছাত্ৰীবিলাকৰ ইমান অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে আৰু যাৰ বিনিময়ত আজি এই বহুতো মানুহে ইয়াত মানে পংগু হ'বলগীয়া আছে হয়তো আপোনালোকে নিশ্চয় মিডিয়াই অলপ পাছত দেখালে হয় আপোনাৰ এই গৰু মৰি থকাৰ নিশ্চয় আপোনালোকে দেখা পাইছে এতিয়া পানীত ভাই গ'ল ঠিক সেনেকৈ বহুত আমাৰ ইয়াত মানে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে যাৰ বিনিময়ত আজি এইটোক লৈ আমি আমাৰ ঠিকাদাৰ লক্ষীকান্ত গয়াৰী তেখেতক আমি বাৰম্বাৰ আমাৰ ৰাইজৰ তৰফৰ পৰা কৈছিল যে অনতিপলমে আমাৰ সেই দলংখন সম্পূৰ্ণৰূপে কৰি দিব লাগে আৰু আমি বাৰম্বাৰ ৰাইজৰ তৰফৰ পৰা এনেকুৱাও কৈছিল যে এই দলংখনৰ যাতে কোনো এটা প্ৰব্লেম নহয় সোনকালে যাতে আমাক পূৰ্ণাংগভাৱে কৰি যাতে যাতায়াতৰ ক্ষেত্ৰত এই অঞ্চলৰ ৰাইজক যাতায়াতৰ ক্ষেত্ৰত যাতে যাব পৰা কণ্ডিশ্যন কৰি দিয়ে সেইটো আমি বাৰম্বাৰ অনুৰোধ জনাই আছিলোঁ আৰু এনেকৈ এই কথাটোক লৈ আমি লক্ষীকান্ত গয়াৰী যেতিয়া ঠিকাদাৰে এই কথাটো গুৰুত্ব নিদিয়াত আমি ঠিক সেনেকৈ সৌদিনা 12 তাৰিখে আমি DC মহোদয়লৈকো আবেদন জনোৱা হ'ল এই অঞ্চলৰ ৰাইজৰ 4খন আবেদন পত্ৰ দি আমি ৰাজ্যে গৈ কিনে DC অফিচত আমি বাক্সাত মছলপুৰত গৈ কিনে আমি আবেদন জনোৱা হৈছিল সেই তাৰ প্ৰতিও আজিলৈকে কোনো এটা পদক্ষেপ লোৱা আমি দেখুওৱা নাই আৰু লগতে এই ডিপাৰ্টমেণ্টৰ PWD ডিপাৰ্টমেণ্টত SDO আৰু PWD ডিপাৰ্টমেণ্টৰে SO আৰু সেনেকৈ আপোনাৰ সেই ইঞ্জিনিয়াৰ তেখেতসকলক আমি বাৰম্বাৰ কৈছিলোঁ তেওঁলোকেও আপোনাৰ কৰিম বুলি কয় কৰবাত দিম বুলি কয় কিন্তু আজিলৈকে এই 3 বছৰ ধৰি এনেকুৱা অৱস্থাত থাকিবলগীয়া হ'ল চাওক আজি আমি এই স্থানীয় MLA আমাৰ 41 নং ভৱানপুৰ সমষ্টিৰ মাননীয় ফণিধৰ তালুকদাৰ MLA তেখেতক আমি এই সম্পৰ্কে জনাইছিলোঁ কিন্তু তেখেতো আজিলৈকে কোনো এটা সাংকাৰ দিয়াই নাই তাৰ কাৰণে আমাৰ এই জৰাজীৰ্ণ অৱস্থা আজিলৈকে এনেকুৱা থাকিব লগা হ'ল চাওক আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া আপোনালোকে চাওক কিমান মানুহ এনেকৈ কি অৱস্থাত যাব লগাইছে জীৱনৰ হয় কিবা এটা যদি আমি স্লিপ খাই আৰু সেই বৰষুণ বতৰ আমাৰ এই আইতাল মাটি যাৰ পিনে অলপ হ'লে পিছলা হয় তাত যদি আপোনাৰ স্লিপ খাই পৰিব লগা মৃত্যুমুখত পৰিব লগা হৈ যায় চাওক আজি চৰকাৰৰ এই গাফিলতি আজি অসম চৰকাৰেই হওক BTR চৰকাৰেই হওক আজি কি এইবিলাক কোনো এটা পদক্ষেপ আজিলৈকে আমি ভালদৰে লোৱা দেখা পোৱা নাই যে এনেকুৱা যদি কৰে আমাৰ সেই অঞ্চলৰ আমি গাঁৱে ভূঞে যিটো অঞ্চলৰ ৰাইজ সেই ৰাইজৰ অৱস্থা কেনেকৈ হ'ব কেনেকৈ আমি চলিম সেইবিলাক একচুৱেলি চৰকাৰে BTR চৰকাৰে হওক বা অসম চৰকাৰে হওক তাৰ ওপৰত অনতিপলমে পদক্ষেপ ল'ব লাগে আৰু আমাৰ যাতে এই অঞ্চলৰ ৰাইজৰ যাতে সুভাৱে যাতায়াত কৰাৰ ব্যৱস্থা যাতে কৰি দিব লাগে সেইটোৰ কাৰণে আমাৰ
এই সাংবাদিকৰ নিউজৰ থ্ৰুৱেদি আমি বিশেষ অনুৰোধ জনাইছোঁ অসম চৰকাৰ বা BTR চৰকাৰ বা ইয়াত ডিপাৰ্টমেণ্টে থকা কৰ্তৃপক্ষসকলক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছে ৰাইজে এই অঞ্চলৰ ৰাইজে যাতে অনতি পলমে সেইটো পকী দলং আৰু সেই পকী দলঙৰ বৰ্তমানলৈ সম্পূৰ্ণ নোহোৱালৈকে বৰ্তমান যাব পৰা কণ্ডিশ্যন কৰি দিয়াৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা বিশেষ অনুৰোধ জনাইছোঁ আমি তেওঁলোকলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তো এইখন অঞ্চলৰ মোটামুটি প্ৰায় বজালী অঞ্চলৰ পৰাও আহে আৰু সেনেকৈ আমাৰ এই অঞ্চলৰে গাঁও চুবুৰীয়া হিচাপে প্ৰায় 10টামান এনে চুবুৰীয়া চুপা আছে সেই চুপাৰ মানুহবিলাকে সেই ৰাস্তাইদি যাতায়াত কৰে আজি তেওঁলোকে মানে সেনেকুৱা মানে অৱস্থা হৈছে তেওঁলোকে আজি সেই ৰাস্তাইদি আহি এই ইয়াৰ পৰা ঘূৰি যাই থাকিব লগা হয় একদম আপোনাৰ জালা অঞ্চলৰ আপোনাৰ বজালী অঞ্চলৰ এই পূব চাইডৰ অঞ্চলৰ মানুহবিলাকে ৰাস্তাইদি যাতায়াত কৰে তেওঁলোকে মানে এতিয়া এনেকুৱা দুখ পাইছে তেওঁলোকে কয় যে কিয় সেই দলঙৰ ওপৰত এই অঞ্চলৰ ৰাইজে এই ওচৰ চুবুৰীয়া ৰাইজখিনি কিয় আপোনাৰ গুৰুত্ব লোৱা নাই তেতিয়া আমি বাৰম্বাৰ কৈছিলোঁ